হেল্ল' ফ্ৰেণ্ডছ, আমাৰ ড্ৰাইভিং লাইচেন্সত ভেহিকল ক্লাছ 8 কেনেকৈ কৰিব লাগে সেইটো চাওঁ আহক। বহুতৰ ড্ৰাইভিং লাইচেন্সত অকল 2 হুইলাৰ থাকে। তাত আমি গাড়ী মানে LMV এড কৰিবৰ কাৰণে আমি প্ৰথমতে পৰিবহণ অফিচিয়েল ৱেবছাইটত আহি যাম। এইখন পেজৰ লিংকটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাত ক্লিক কৰিও এইখন পেজত ডাইৰেক্টলি আহিব পাৰে। ইয়াত আমি ড্ৰাইভাৰ / লাৰ্ণাৰ লাইচেন্স ইয়াত ক্লিক কৰিম। তাৰ পাছত আমি ইয়াত আমাৰ ষ্টেটখন আমি চিলেক্ট কৰি ল'ম। তাৰ পাছত দেখিছে এনেকৈ পেজখন অ'পেন হৈ গৈছে। ইয়াত আমি এইটো ক্ল'জ কৰি দিম বা স্কিপ কৰি দিম। ইয়াত আমি এইটো অপশ্যন এপ্লাই ফৰ লাৰ্ণাৰ লাইচেন্স ইয়াত আমি ক্লিক কৰিম। তাৰ পাছত ইয়াত আমি কণ্টিনিউত ক্লিক কৰি দিম। তাৰ পাছত ইয়াত আমি এই ছেকেণ্ড অপশ্যন এপ্লিকেণ্ট হোল্ড লাৰ্ণাৰ লাইচেন্স এইটো অপশ্যন আমি চিলেক্ট কৰিম। এইটো অপশ্যন চিলেক্ট কৰাৰ পাছত দেখিছে ইয়াত আমাৰ ড্ৰাইভিং লাইচেন্স নম্বৰ আৰু ডেট অফ বাৰ্থটো এণ্টাৰ কৰা জেগাটো আহি গৈছে। তো ইয়াত আমি আমাৰ ড্ৰাইভিং লাইচেন্স নম্বৰটো আৰু তাৰ পাছত ইয়াত আমি ডেট অফ বাৰ্থটো এণ্টাৰ কৰি দিম আৰু তাৰ পাছত ইয়াত ছাবমিটত আমি ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰাৰ পিছত দেখিছে এনেকৈ আমাৰ লাইচেন্সত থকা নেমটো আৰু ফাদাৰ নেমটো আহি গৈছে। তো ইয়াত আমি কনফাৰ্ম ইয়াত আমি ক্লিক কৰি দিম। তাৰ পাছত ইয়াত আমি আমাৰ মোবাইল নম্বৰটো এণ্টাৰ কৰি দিম আৰু মোবাইল নম্বৰটো এণ্টাৰ কৰাৰ পাছত ইয়াত আমি জেনেৰেট OTP ইয়াত আমি ক্লিক কৰিম। তাৰ পাছত দেখিছে আমাৰ মোবাইল নম্বৰ এটা OTP যাব আৰু সেই OTPটো আমি ইয়াত এণ্টাৰ কৰি দিম। OTPটো এণ্টাৰ কৰাৰ পাছত ইয়াত আমি অথেণ্টিকেট উইথ সাৰথি ইয়াত আমি ক্লিক কৰি দিম। এতিয়া দেখিছে আমাৰ ডিটেইলছ চব ওলাই গৈছে। ইয়াত এতিয়া আমি যোনটো ভেহিকল ক্লাছ এড কৰিব খুজিছোঁ সেইটো আমি ইয়াত চিলেক্ট কৰিম। মই এতিয়া ইয়াত LMV চিলেক্ট কৰিছোঁ। ভেহিকল ক্লাছটো চিলেক্ট হৈ যোৱাৰ পিছত ইয়াত দেখিব পাৰিছে চেল্ফ ডিক্লাৰেশ্যন ফৰ্ম 1। তো ইয়াত আমি ক্লিক কৰিম। এতিয়া ইয়াত দেখিব পাৰিছে চেল্ফ ডিক্লাৰেশ্যন ফৰ্মখন আহি গৈছে। ইয়াত আমি গোটেইকেইটা অপশ্যনতে আমি নোট চিলেক্ট কৰিম। অকল আমি ইয়াত এইটো ছেকেণ্ড পইণ্টটোত আমি য়েছত চিলেক্ট কৰিম আৰু তাৰ পাছত আমি এই ডিক্লাৰেশ্যনটো এগ্ৰী কৰি দিম আৰু তাৰ পাছত আমি ইয়াত ছাবমিটত ক্লিক কৰি দিম। তাৰ পাছত দেখিছোঁ ওপৰত পপআপ SMS টো আহিছে। তাৰপিছত আমি ইয়াত OKত আমি ক্লিক কৰি দিম। ইয়াত OKত ক্লিক কৰাৰ পিছত ইয়াত আমি ক্ল'জত আমি ক্লিক কৰি দিম। তাৰপাছত আমি ছাবমিটত আমি ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰাৰ পিছত দেখিছোঁ ওপৰত পপআপ SMS এটা আহিছে। তো ইয়াত আমি OKত আমি ক্লিক কৰি দিম আৰু তাৰ পাছত আমি ইয়াতো আমি OKত ক্লিক কৰি দিম। এতিয়া দেখিছে এনেকৈ আহিছে, তো ইয়াতো আমি OKত আমি ক্লিক কৰিম। এতিয়া দেখিছে এপ্লিকেশ্যন ৰেফাৰেঞ্চ শ্লিপখন ওলাই গৈছে। ইয়াত এইটো দেখিছে আমাৰ এপ্লিকেশ্যন নম্বৰ আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে ড্ৰাইভিং লাইচেন্সখন ভেহিকল ক্লাছ এড কৰিবৰ কাৰণে আমাক কি কি ডকুমেণ্ট লাগিব। তো ইয়াত আমাৰ ড্ৰাইভিং লাইচেন্সখন লাগিব যোনখন আমাৰ ওচৰত অলৰেডি আছেই আৰু তাৰ পাছত ইয়াত দেখিছে মেডিকেল চাৰ্টিফিকেট ফৰ্ম 1A। তো এইখন লাগিব। মেডিকেল চাৰ্টিফিকেট ফৰ্ম 1A এইখন আমি ক'ত ডাউনলোড কৰিব লাগিব সেইটো আমি নেক্সট ষ্টেপত আমি গম পাই যাম। ইয়াত আপোনালোকে এটা কথা মন কৰিব, ইয়াত দেখিছে মেডিকেল চাৰ্টিফিকেট ফৰ্ম 1A ইয়াত আমি এখন ফৰ্ম আমি দিব লাগিব। তো ইয়াত মই যোনখন লাইচেন্সত LMV এড কৰিছোঁ সেইখন লাইচেন্স মই 2014 চনতে ইছ্যু কৰোৱা হয়, য'ত মোৰ অকল বাইকৰ আছিলে। তো এতিয়া আমি আগতে যেতিয়া লাইচেন্স ওলাইছিলোঁ তেতিয়া আমি মেডিকেল চাৰ্টিফিকেট আমি দিবলগীয়া হৈছিলে। মেডিকেল চাৰ্টিফিকেটখন মেণ্ডেটৰী আছিলে। কিন্তু এতিয়া ড্ৰাইভিং লাইচেন্স এপ্লাই কৰিলে মেডিকেল চাৰ্টিফিকেট নালাগে যাৰ বয়স 40 বছৰতকৈ কমতি হয়। অকল 40 বছৰ ওপৰ মানুহবোৰে যোনে এপ্লাই কৰে সিহঁতকে মেডিকেল চাৰ্টিফিকেট লাগে। বাকী যাৰ 40 বছৰতকৈ বয়স তলৰ হয় সিহঁতি অকল চেল্ফ ডিক্লাৰেশ্যন ফৰ্মখন ছাবমিট দিলে হৈ যায়। তো যিহেতু এইখন লাইচেন্স যোনখন মই এতিয়া ভেহিকল ক্লাছ এড কৰিছিলোঁ সেইখন মই 2014 চনতে ইছ্যু কৰোৱা হয় আৰু 2014 চনত মই মেডিকেল চাৰ্টিফিকেট দিবলগীয়া হৈছিল। তো সেইটো কাৰণে ইয়াতো মেডিকেল চাৰ্টিফিকেট মই দিব লাগিব। কিন্তু যোনে ৰিচেণ্টলি ড্ৰাইভিং লাইচেন্স ওলাইছে আৰু যাৰ মানে বাইকৰ ওলাইছে বা স্কুটি ওলাইছে আৰু এতিয়া যদি সিহঁতি মানে LMV যদি এড কৰিব খুজিছে তেতিয়া মেডিকেল চাৰ্টিফিকেট ফৰ্ম 1A এখন নিদিলেও হৈ যাব পাৰে। অকল আপোনালোকে চেল্ফ ডিক্লাৰেশ্যন মানে এইখন ফৰ্ম দিলেও হৈ যাব। সেইটো কাৰণে আপোনালোকে ভালকৈ ইয়াত চাই ল'ব কি কি ডকুমেণ্ট আপোনালোকৰ দৰকাৰ হ'ব ড্ৰাইভিং ক্লাছ এড কৰিবলৈ আপোনাৰ ড্ৰাইভিং লাইচেন্সত। ইয়াত আমি এতিয়া প্ৰিণ্ট একনলেজমেণ্ট শ্লিপ ইয়াত আমি ক্লিক কৰি এইখন আমি ছেভ নহ'লে আমি প্ৰিণ্ট আউট ওলোৱাই থ'ম আৰু আমি ইয়াত এপ্লিকেশ্যন ফৰ্ম ইয়াতো আমি এখন ক্লিক কৰি এখন মানে ডাউনলোড বা আমি প্ৰিণ্ট আউট ওলোৱাই থ'ম। তাৰ পাছত আমি ইয়াত নেক্সটত আমি ক্লিক কৰি দিম। এতিয়া দেখিছে এনেকৈ এখন পেজ অ'পেন হৈ গৈছে। আমি ইয়াত প্ৰিণ্ট ফৰ্ম 1 এতিয়া মই কৈছিলোঁ যোনখন মেডিকেল চাৰ্টিফিকেট আমি নেক্সট ষ্টেপত গম পাম। তো এইখন দেখিছে প্ৰিণ্ট ফৰ্ম 1। তো ইয়াত আমি ক্লিক কৰিলে তো এইখন আপোনালোকে ডাউনলোড বা নহ'লে আপোনালোকে ছেভ কৰি থ'ব। তাৰপিছত যেতিয়া আপোনালোকে এখন প্ৰিণ্ট আউট ওলোৱাব তো তাৰপিছত আপোনালোকে যিকোনো ডিষ্ট্ৰিক্ট হস্পিটেলত গৈ তাৰ গভৰ্ণমেণ্ট ডক্টৰৰ পৰা আপুনি এখন ফিল আপ কৰি ল'ব আৰু তাৰপিছত আমি এখন আপলোড কৰিব লাগিব। তাৰ পাছত আমি ইয়াত এইটো তলত আমি স্ক্ৰল কৰি তাৰপৰা ইয়াত দেখিছে আমি ইয়াত প্ৰচিড এইটো আমি ইয়াত ক্লিক কৰি দিম আৰু তাৰ পাছত আমি ইয়াত ছাবমিটত আমি ক্লিক কৰি দিম। তাৰ পাছত ইয়াত আমি OKত আমি ক্লিক কৰিম আৰু এতিয়া ইয়াত আমি আমাৰ ডকুমেণ্ট আপলোড কৰিব লাগিব।
তো ইয়াত আমি ডকুমেণ্টত মেডিকেল চাৰ্টিফিকেট ফৰ্ম 1A এইখন আমি চিলেক্ট কৰিম। মেডিকেল চাৰ্টিফিকেট ফৰ্ম 1 মানে হৈছে এইখন ফৰ্ম, আপোনালোকে গম পাইছে, আৰু এইখন ফৰ্ম আপোনালোকে ডক্টৰৰ পৰা ফিল আপ কৰি ল'ব, গভৰ্ণমেণ্ট ডক্টৰৰ পৰা। তাৰ পাছত ইয়াত আমি প্ৰুফত মেডিকেল চাৰ্টিফিকেট ফৰ্ম 1 এইখন আমি চিলেক্ট কৰিম। তাৰপাছত ইয়াত আমি ইছ্যু ডেটটো আমি এণ্টাৰ কৰি দিম। তাৰপিছত ইয়াত আমাৰ মোবাইল নম্বৰটো আমি এণ্টাৰ কৰিম, আৰু তাৰপাছত এতিয়া আমি ইয়াত ডকুমেণ্টখন আপলোড কৰিব লাগিব। আৰু আপলোড কৰাৰ আগত আপোনালোকে এটা কথা মন কৰিব যে এখন ডকুমেণ্ট আপলোড কৰিম তাৰ চাইজটো 500 KB পৰা বেছি হ'ব নালাগিব, আৰু আমি JPEG বা PDF ফৰ্ম মানে ইয়াত থকা ফৰ্মেটকেইটাতে আমি আপলোড কৰিব লাগিব। তো সেইটো কথা আপোনালোকে মন কৰিব। তো এতিয়া আমি ইয়াত চুজ ফাইলত ক্লিক কৰি আমি ডকুমেণ্টখন আমি চিলেক্ট কৰি ইয়াত আমি আপলোডত আমি ক্লিক কৰি দিম। তাৰপিছত দেখিছে আমাৰ ডকুমেণ্টখন আপলোড হৈ গ'ল। তাৰপৰা আপলোড হৈ যোৱাৰ পিছত ইয়াত ভিউত যদি আমি ক্লিক কৰোঁ তেতিয়া আমি ডকুমেণ্টখন চাব পাৰিম যে আমি যোনখন ডকুমেণ্ট আপলোড কৰিছিলোঁ সেইখনে হ'ল নাই, আৰু যদি সেইখনে হৈছে তাৰপিছত আমি ইয়াত কনফাৰ্মত আমি ক্লিক কৰি দিম। তাৰ পাছত আমি আকৌ ইয়াত ডকুমেণ্টত আমি ড্ৰাইভিং লাইচেঞ্চ চিলেক্ট কৰিম, যোনখন আমাৰ অলৰেডি আছে। তাৰপৰা ইয়াত আমি প্ৰুফত ড্ৰাইভিং লাইচেঞ্চখন আমি চিলেক্ট কৰিম, আৰু ইয়াত আমি ডেট অফ ইছ্যুটো আমি এণ্টাৰ কৰিম আমাৰ ড্ৰাইভিং লাইচেঞ্চখনত। তাৰপৰা ইয়াত ফোন নম্বৰটো এণ্টাৰ কৰিম, আৰু তাৰপাছত ইয়াত আমি চুজ ফাইলত চিলেক্ট কৰি আমি এই ড্ৰাইভিং লাইচেঞ্চৰ ফটোখন আমি ইয়াত আপলোড কৰি দিম, আৰু তাৰপাছত আমি ইয়াত কনফাৰ্মত আমি ক্লিক কৰি দিম। এতিয়া ইয়াত দেখিব পাৰিছে অল ডকুমেণ্টত আপলোডেড ছাকচেছফুলি এনেকৈ আহি গৈছে, আৰু আপলোডেড ডকুমেণ্টত দেখিছে অকল মেডিকেল চাৰ্টিফিকেট ফৰ্ম 1খনহে আপলোড হোৱা দেখাইছে, কিন্তু আমাৰ 2খন ডকুমেণ্টে আপলোড হৈ গ'ল, কাৰণ চব ডকুমেণ্ট আপলোড হোৱাৰ পাছতহে অল ডকুমেণ্টৰ আপলোডেড ছাকচেছফুলি এনেকৈ আহে। তো সেইটো কাৰণে আপুনি চিন্তা নকৰিব। তাৰপিছত আমি নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পিছত দেখিছে এনেকৈ এখন পেজ অ'পেন হৈ গৈছে। তো ইয়াত আমি তললৈ স্ক্ৰল কৰিলে আপোনালোকে দেখিছে এপ্লিকেশ্যন ফিল আমাৰ কমপ্লিট হৈ গ'ল, ডকুমেণ্ট আপলোড কমপ্লিট হৈ গ'ল, আৰু এতিয়া আমি ফি পে'মেণ্টটো আমি কৰিব লাগিব। তো এতিয়া আমি ফি পে'মেণ্ট কৰিবৰ কাৰণে আমি প্ৰচিডত আমি ক্লিক কৰি দিম। দেখিছে এপ্লিকেশ্যন পে'মেণ্ট পেজখন অ'পেন হৈ গ'ল। এতিয়া আমি ইয়াত ভেহিকেল ক্লাছ 8 কৰিবৰ কাৰণে আমি 150 টকা এটা ইয়াত পে'মেণ্ট কৰিব লাগিব। ইয়াত এতিয়া আমি পে'মেণ্ট কৰিবৰ কাৰণে আমি ইয়াত ইগ্ৰেছ এইটো চিলেক্ট কৰিম, আৰু তাৰ পাছত আমি এই কেপচাৰ কোডটো ইয়াত আমি এণ্টাৰ কৰি দিম, আৰু তাৰ পাছত আমি ইয়াত পে' নাউত ইয়াত আমি ক্লিক কৰি দিম। তাৰ পাছত ইয়াত দেখিছে আমি এইটো ইয়াত এগ্ৰি কৰি দিম, আৰু এইটো প্ৰচিড ফৰ পে'মেণ্ট ইয়াত আমি ক্লিক কৰি দিম। এতিয়া দেখিছে এনেকৈ এখন পেজ অ'পেন হৈ গৈছে। ইয়াত আমি পে'মেণ্ট মোডত আমি 3টা অপশ্যন দেখিব পাৰিছোঁ। আপোনালোকে দেখিব পাৰিছে ইয়াত 3টা অপশ্যন আছে। ইয়াত আমি যিকোনো 3টা পে'মেণ্ট মোড দি আমি পে'মেণ্ট কৰিব পাৰিম, কিন্তু আমি ইয়াত পে'মেণ্ট গেটৱে এইটো অপশ্যন চিলেক্ট কৰিম, কাৰণ এইটো অপশ্যন দি পে'মেণ্ট কৰিবলৈ ইজি হয়। তো আমি এতিয়া ইয়াত পে'মেণ্ট গেটৱে এইটো অপশ্যন আমি চিলেক্ট কৰিম। তাৰ পাছত আমি চিলেক্ট বেংকত ইয়াত আমি SBI পে'মেণ্ট গেটৱে এইটো অপশ্যন আমি চিলেক্ট কৰিম, আৰু তাৰ পাছত আমি ইয়াত এইটো এগ্ৰি কৰি দিম। এগ্ৰি কৰি আমি ইয়াত প্ৰচিড ফৰ পে'মেণ্ট ইয়াত আমি ক্লিক কৰি দিম, আৰু তাৰ পাছত আমি ইয়াত অ'কেত আমি ক্লিক কৰি দিম। আৰু আপোনালোকৰ এই GNR নম্বৰটো আপোনালোকে ক'ৰবাত লিখি থ'ব, যাতে ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনালোকে ইউজ কৰিব পাৰে। অ'কেত ক্লিক কৰাৰ পিছত ইয়াত দেখিছে আমি এতিয়া ইয়াত UPI পে'মেণ্ট, ইণ্টাৰনেট বেংকিং বা কাৰ্ড পে'মেণ্ট আমি যিকোনো পে'মেণ্ট কৰিব পাৰিম। তো ইয়াত মই মোৰ কেছত মই কাৰ্ড পে'মেণ্ট কৰিছোঁ। তো ইয়াত এতিয়া মই মোৰ কাৰ্ড ডিটেইলছটো মই এণ্টাৰ কৰিম। তো ইয়াত মই মোৰ কাৰ্ড নম্বৰটো মই এণ্টাৰ কৰিম। তাৰপাছত ইয়াত এক্সপাইৰী মান্থটো আৰু ইয়েৰটো এণ্টাৰ কৰিম। তাৰপৰা ইয়াত CVV নম্বৰটো, তাৰপাছত ইয়াত মই কাৰ্ড হোল্ডাৰ নেমটো এণ্টাৰ কৰিম, আৰু কাৰ্ড হোল্ডাৰ নেমটো এণ্টাৰ কৰাৰ পিছত ইয়াত পে' নাও ইয়াত আমি ক্লিক কৰি দিম। তাৰপিছত ইয়াত দেখিছে এতিয়া OTPটো এণ্টাৰ কৰিম। OTPটো এণ্টাৰ কৰাৰ পিছত মেক পে'মেণ্ট ইয়াত আমি ক্লিক কৰি দিম। এতিয়া দেখিছে আমাৰ পে'মেণ্টটো ছাকচেছফুল হৈ গ'ল। তো ইয়াত আমি প্ৰিণ্ট ৰিচিপ্ট ইয়াত আমি ক্লিক কৰি দিম, যাতে আমি ৰিচিপ্টখন প্ৰিণ্ট আউট ওলাই ল'ব পাৰোঁ। গেট ডিটেইলছত ক্লিক কৰাৰ পাছত দেখিছে এনেকৈ আহিছে। ইয়াত আমি আমাৰ ৰিচিপ্টখন চিলেক্ট কৰি ল'ম। তাৰ পাছত আমি এই কেপচাৰ কোডটো এণ্টাৰ কৰি আমি প্ৰিণ্ট ৰিচিপ্ট ইয়াত আমি ক্লিক কৰি দিম। এতিয়া দেখিব পাৰিছে আমাৰ পে'মেণ্ট ৰিচিপ্টখন ওলাই গ'ল। এইখন ৰিচিপ্ট আপোনালোকে ছেভ নহ'লে প্ৰিণ্ট আউট ওলাই ল'ব। আৰু কিন্তু আপোনালোকে যদি পে'মেণ্ট কৰোঁতে যদি এনেকৈ ফেইল বুলি যদি পে'মেণ্টটো আহি যায়, তথাপি আপোনালোকে আপোনালোকৰ পে'মেণ্টটো ভেৰিফাই কৰি চাব, কাৰণ ইয়াত ফেইল বুলি আহিলেও পে'মেণ্টটো কেতিয়াবা ছাকচেছফুল হৈ যায়। আৰু পে'মেণ্টটো ভেৰিফাই কৰিবৰ কাৰণে আমি পৰিবহণৰ হোম পেজত আহি যাম, আৰু আমি ইয়াত ফি পে'মেণ্ট ইয়াত আমি ক্লিক কৰিম। ফি পে'মেণ্টত ইয়াত আমি ক্লিক কৰিম, আৰু তাৰ পাছত ভেৰিফাই পে' ষ্টেটাছ ইয়াত আমি ক্লিক কৰিম, আৰু তাৰ পাছত ইয়াত আমি আমাৰ এপ্লিকেশ্যন নম্বৰ আৰু আমাৰ ডেট অফ বাৰ্থটো আমি এণ্টাৰ কৰিম, আৰু তাৰপিছত ইয়াত দিয়া কেপচাৰ কোডটো আমি এণ্টাৰ কৰি দিম, আৰু তাৰপিছত আমি ভেৰিফাই ইয়াত আমি ক্লিক কৰি দিম। ইয়াত আপোনালোকে দেখিব পাৰিছে যে আমাৰ পে'মেণ্ট ষ্টেটাছো ছাকচেছফুল হৈ গ'ল। তো তাৰপাছত এতিয়া আমি আমাৰ পে'মেণ্ট শ্লিপখন আমি প্ৰিণ্ট আউট ওলাই থ'ম বা ছেভ কৰি থ'ম। ইয়াত আমি পে'মেণ্ট ইয়াত আমি ক্লিক কৰিম, আৰু তাৰ পাছত আমি ইয়াত প্ৰিণ্ট ৰিচিপ্ট ইয়াত আমি ক্লিক কৰিম। তাৰ পাছত দেখিছে এনেকৈ এখন পেজ অ'পেন হৈ গৈছে, আৰু আমি ইয়াত আমাৰ এপ্লিকেশ্যন নম্বৰ আৰু আমাৰ ডেট অফ বাৰ্থটো আমি ইয়াত এণ্টাৰ কৰি দিম। তাৰ পাছত ইয়াত দিয়া কেপচাৰ কোডটো আমি এণ্টাৰ কৰি আমি গেট ডিটেইলছত আমি ক্লিক কৰি দিম। গেট ডিটেইলছত ক্লিক কৰাৰ পাছত দেখিছে এনেকৈ আহিছে।
ইয়াত আমি আমাৰ ৰিচিপ্টখন ছিলেক্ট কৰি ল'ম। তাৰ পাছত আমি এই কেপচাৰ কোডটো এণ্টাৰ কৰি আমি প্ৰিণ্ট ৰিচিপ্ট ইয়াত আমি ক্লিক কৰি দিম। এতিয়া দেখিব পাৰিছে আমাৰ পে'মেণ্ট ৰিচিপ্টখন ওলাই গ'ল। তো তাৰ পাছত আমি ইয়াত এপ্লিকেশ্যন ষ্টেটাছত চেক কৰিম আৰু এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিবৰ কাৰণে আমি ইয়াত এপ্লিকেশ্যন ষ্টেটাছ ইয়াত আমি ক্লিক কৰিম আৰু ইয়াত আমি আমাৰ এপ্লিকেশ্যন নম্বৰটো আৰু আমাৰ ডেট অফ বাৰ্থটো আমি এণ্টাৰ কৰি এই কেপচাৰ কোডটো এণ্টাৰ কৰি দিম আৰু তাৰপিছত আমি ইয়াত ছাবমিটত আমি ক্লিক কৰি দিম। তাৰপাছত দেখিছে এনেকৈ এখন পেজ অ'পেন হৈ গৈছে। ইয়াত দেখিব পাৰিছে আমি তললৈ যদি স্ক্ৰল কৰি আহোঁ আমাৰ ডকুমেণ্ট আপলোড, ফৰ্ম ফিল আপ কৰা, পে'মেণ্ট আমাৰ কমপ্লিট হৈ গ'ল। এই গোটেই অনলাইন প্ৰচেছখিনি হৈ যোৱাৰ পিছত আমি DTO অফিচলৈ যাব লাগিব আৰু DTO অফিচলৈ গৈ আমি এপ্লিকেশ্যন ৰেফাৰেঞ্চ শ্লিপখন, এপ্লিকেশ্যন প্ৰিফিল, চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম 1 আৰু চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম 1A এইখন লৈ যাব। কিন্তু আপোনালোকৰ যদি চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম 1A এইখন যদি ইয়াত শ্ব' কৰা নাই তো তেনেহ'লে আপোনালোকে নিনিলেও হ'ব। মানে আপোনালোকৰ ইয়াত যোনখিনি ডকুমেণ্ট ওলাইছে সেইখিনি ডকুমেণ্ট লৈ যাব আৰু আপোনালোকৰ এই পে'মেণ্ট ৰিচিপ্টখনো লৈ যাব লগত। তাৰপিছত আপোনালোকৰ এইখিনি ডকুমেণ্ট ছাবমিট দিয়াৰ পিছত আপোনাৰ লাৰ্ণাৰ লাইচেঞ্চখন দি দিয়া হ'ব আৰু লাৰ্ণাৰ লাইচেঞ্চখন পাওঁতে আমি কোনো লাৰ্ণাৰ এক্সাম দিব নালাগে। ভেহিকেল এড কৰিলে আমি লাৰ্ণাৰ এক্সাম নিদিলেও হ'ব। লাৰ্ণাৰ লাইচেঞ্চখন পাই যোৱাৰ পাছত তাৰ 1 মাহৰ পাছত আমি ভেহিকেল এণ্ডৰ্ছমেণ্টৰ কাৰণে এপ্লাই কৰিব লাগিব। ভেহিকেল এণ্ডৰ্ছমেণ্ট কাৰণে কেনেকৈ এপ্লাই কৰে তাৰ ওপৰত মই এটা ভিডিঅ' অতি সোনকালে বনাই আছোঁ, তো আপোনালোকে তাত চাব পাৰিব।